নমস্কাৰ, মই তুলিকাই মোৰ নতুন এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ নতুন মিনি ব্লগবিলাকত আপোনালোকৰ পৰা মৰম পাম বুলি আশা কৰিছোঁ। এতিয়া ওলাইছোঁ মই টিউশ্যনলৈ। এই ৰাস্তাটো বহুত বেছি ধুনীয়া খোজ কাঢ়িবলৈ আৰু চাইকেল চলাবৰ কাৰণে, যিহেতু ইয়াত গাড়ী মটৰ বেছি নাই। আৰু টিউশ্যন আহি দেখিলোঁ এইজনী টোপনিত লালকাল, স্কুলৰ পৰা ভাগৰি জুগৰি আহি শুই আছে। বেচেৰীজনীক উঠাবৰ কাৰণে বেয়াও লাগিছে, নুঠালেও নহয়। উঠি পিনে মুখখন ফুলাই আহিছিলে। মই কৈছোঁ ভিডিঅ' কৰি থওঁ, ইউটিউবতো দিম আৰু চবকে দেখাম। তেতিয়াহে মুখত এটা হাঁহি আছে। ইয়াৰ আৰু জীৱন, এতিয়াৰ পৰা কষ্ট কৰিলেহে পিছত ফল পাব। ভাবিলে বেয়াও লাগে, সৰু সৰু ল'ৰা ছোৱালী খেলাৰ সময়ত ইমান কষ্ট কৰিব লগা হৈছে। তাইক টিউশ্যন কৰাৰ পিছত মোৰ আৰু এটা যিহেতু টিউশ্যন আছিলে, মই তালৈকে গ'লোঁ। গধূলি এনেকৈ চাইকেল চলাই যাই ভালো লাগে আৰু ভাল লগা কাম দিয়কচোন। ইয়াৰ পৰা যিহেতু মই 2 টকা পাওঁ। আৰু মোৰ যদি ভিডিঅ'বিলাক চাই আপোনালোকে ভাল পায়, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব, কমেণ্ট কৰিব। ভিডিঅ'বিলাক কেনে পায় মোক জনাব। আৰু আজিৰ ভিডিঅ'টো ইমানেই।